हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चेनेल मैं तृष्णा आपलोকক पुनर्बार मोर नতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ আমাৰ থাৰ্ড ইয়াৰৰ মানে 5th চেমৰ এডমিশ্যন চলি আছিল, তো সেইকাৰণে দিয়া হোৱা নাছিলে। তো এতিয়া ভিডিঅ'টো সদায় দিম বুলি ভাবিয়ে থাকোঁ, কিন্তু দিয়া হ'লে হোৱা নাই। তো আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যেহেতু পবিত্ৰ ৰাখি পূৰ্ণিমা অৰ্থাৎ ৰাখি বন্ধন, প্ৰত্যেকজন দাদা বাইদেউ ভাই ভণ্টিৰ সম্পৰ্কবোৰ যাতে আৰু মধুৰ হয়, হেপী ৰক্ষাবন্ধন। আৰু ভিডিঅ'টি লাষ্টলৈকে চাই থাকিব। ভিডিঅ'টিৰ শেষত মই আপোনালোকৰ এটা কথা ক'ম, তো কি কথা জানিবলৈ ভিডিঅ'টি লাষ্টলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টি লাষ্টলৈকে চাই থাকক। হিন্দু ধৰ্মৰ পৌৰাণিক শাস্ত্ৰবোৰত ৰক্ষাবন্ধন সম্পৰ্কীয় বহুতো কাহিনী উল্লেখ আছে। ৰক্ষাবন্ধন উৎপত্তি হৈছিল প্ৰাচীন কালত। এবাৰ দেৱৰাজ ইন্দ্ৰ অসুৰৰ হাতত বেয়াকৈ পৰাস্ত হ'বলগীয়া হৈছিল। যেতিয়া ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে শাওণ মাহৰ পূৰ্ণিমা তিথিত ইন্দ্ৰাণীয়ে তেওঁৰ স্বামী ইন্দ্ৰ দেৱতাৰ হাতত মণিবন্ধনত তেওঁৰ মংগল কামনাৰে এডাল ৰছী বান্ধি দিছিল, আৰু সেই সুৰক্ষা বান্ধনি পিন্ধাৰ পিছত দেৱৰাজে অসুৰক জয় কৰি তেওঁৰ অমৰাৱতী ঘূৰাই পাবলৈ সক্ষম হৈছিল। আৰু এক জনপ্ৰিয় ইতিহাসৰ মতে মকৰ সংক্ৰান্তিৰ শিশুপাল বধৰ সময়ত শ্ৰীকৃষ্ণৰ হাতৰ আঙুলিটো সুদৰ্শন চক্ৰত লাগি সামান্য কাটিছিল। সেই সময়ত দ্ৰৌপদীয়ে দেখা পাই নিজে পিন্ধি থকা শাৰীখন এক অংশ কাটি তেজ বৈ থকা কৃষ্ণৰ আঙুলিটো বান্ধি দিছিল। কৃষ্ণই তাৰ বিনিময়ত দ্ৰৌপদীক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। আৰু এদিন যেতিয়া কৌৰৱৰ সভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বাবে দ্ৰৌপদীয়ে অসহায় হৈ কৃষ্ণক সহায়ৰ বাবে মনতে প্ৰাৰ্থনা কৰিছিল, আৰু তেতিয়া কৃষ্ণৰ আশীৰ্বাদৰ বাবে দ্ৰৌপদীৰ শাৰীখন সিদিনা কোনেও খুলি শেষ কৰিব পৰা নাছিল। কালক্ৰমত এই ৰক্ষাবন্ধন প্ৰথমটো বায়েক ভনীয়েক ভায়েক ককায়েক পিন্ধোৱা পৰম্পৰা হৈ ৰ'ল। বায়েক ভনীয়েক ভায়েক ককায়েক হাতত ৰাখি বন্ধোতে যিটো মন্ত্ৰ উচ্চাৰণ কৰা হয়, সেই মন্ত্ৰটো আখ্যানৰ ওপৰত ভিত্তি কৰিয়েই ৰচিত। আৰু ৰাখীডাল পিন্ধাওঁতে যেতিয়া এটা মন্ত্ৰ উচ্চাৰণ কৰা হয়, আৰু সেই মন্ত্ৰটো হৈছে এনা বৌদ্ধ বালি ৰজা দানবেন্দ্ৰ মহাৱালা তেনন্তম অনুবধনামি ৰক্ষেই মা চলা। অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে সকলো দেৱতাৰ অনুৰোধত ভগৱান শ্ৰী বিষ্ণুৱে বালি ৰজাৰ তেওঁ সুৰক্ষা শক্তিৰে বান্ধিছিল, আৰু ময়ো এই বিষ্ণু শক্তিকে এক সুৰক্ষা ৰজীৰ আকাৰত তোমাৰ হাতত বান্ধিলোঁ। এই মংগল জৰী সুৰক্ষা কৱচ হিচাপে সদায় যেন তোমাৰ লগত থাকক, আৰু চিৰদিন তোমাৰ শক্তিশালী তথা সম্পদশালী কৰি ৰাখক। তো ভিডিঅ'টো ইমানেই আজিলৈকে। তো ময়ো ইমান নাজানো, মই যিখিনি গম পাইছোঁ মানে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল। সকলোৰে জীৱনবোৰ মধুৰ হওক তাৰে কামনাৰে হেপী ৰক্ষাবন্ধন। তো বাই বাই, লাভ ইউ।